হৈছে লকডাউন হৈ থকা। আমি আশা কৰা ধৰণেৰে পজিটিভিটি ৰেট কমাব পৰা নাই, কিন্তু কেনেকৈ কমাব পাৰিম তাৰ বিষয়ে আমি দীঘলীয়াকৈ আলোচনা কৰিলোঁ। সকলোকে অনুৰোধ কৰিছোঁ যাতে সকলোৱে অন্ততঃ বিশ্বনাথ জিলাৰ সকলোখিনি মানুহে লকডাউন মানে, আইন মানে, সকলোৱে যাতে অত্যন্ত অসুবিধাত পৰিলেহে বাহিৰত ওলাই আহে, মই সকলোকে অনুৰোধ কৰিছোঁ। আকৌ কৈছোঁ, এতিয়াও 2ৰ ওপৰত পজিটিভিটি ৰেট আছে, প্ৰায় 2.5%ৰ ওপৰত আছে। গতিকে আৰু যাতে বাঢ়িলে মানুহ বিপদত নপৰে তাৰ কাৰণে আমি যিমানখিনিতো কৰি আছোঁ, আমি হস্পিটেলাইজেশ্যন ফুল্লি কৰি আছোঁ, হোম আইচলেশ্যন বন্ধ কৰিছোঁ। আমাৰ ক'ভিড কেয়াৰ চেণ্টাৰ হওক, হস্পিটেল হওক, আমাৰ বেডৰ সমস্যা হৈ থকা নাই। বেডৰ যিহেতু সমস্যা নাই, হোম আইচলেশ্যনটো আমি বন্ধ কৰিছোঁ। তাৰ পাছতো আমি যিমান আশা কৰিছিলোঁ সিমানখিনি আমি সফল হ'ব পৰা নাই। গতিকে লকডাউনটো যাতে শক্তিশালীভাৱে হয় তাৰ কাৰণে আজি অলপ আলোচনা কৰিছোঁ, আৰু ৰাইজকো মই অনুৰোধ কৰিছোঁ ৰাইজে যাতে অত্যন্ত অসুবিধাতে ঘৰৰ পৰা আহে। আৰু এটা আমাৰ আজি আমি নতুনকৈ এটা কথা দেখি আছোঁ যে বিশ্বনাথ জিলা, চতিয়া, ওচৰে পাঁজৰে এইখিনি অঞ্চলত য'ত য'ত চুলাই মদ খোৱাৰ ঘটি আছে তাতে অলপ ক'ভিড স্প্ৰেড হোৱা বুলি আমি জানিব পাৰিছোঁ। যদিও অবৈধ, গতিকে আমাৰ কিছুমান মানুহে ট্ৰেডিশ্যনেলিও কৰে, কিন্তু তাকো যাতে বন্ধ কৰে আমি ষ্ট্ৰিক্টলি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ। 3 দিনৰ ভিতৰত এই বিশ্বনাথ জিলাত যাতে চুলাই মদৰ অবৈধ ভাটি ক'তো নাথাকে তাৰ কাৰণে ষ্ট্ৰিক্ট একশ্যন ল'ম, আজি ৰাইজক অৱগত কৰিছোঁ। আজি তাৰ বিষয়ে আলোচনা কৰিছোঁ। মই যেতিয়া এতিয়া আহি মই দেখিলোঁ বিশ্বনাথ চাৰিআলিত, মই নিজে অলপ আগৰ পৰা গৈ আহিলোঁ, গোটেই মানুহ ওলাই আছে। আমি DC মহোদয়ক, SP মহোদয়ক কাঢ়া নিৰ্দেশ দিছোঁ, আমাৰ সভাই, মই বুলি নহয়, আমাৰ সভাই কাঢ়া নিৰ্দেশ দিছে যাতে ষ্ট্ৰিক্টলি এনফৰ্চ কৰে লকডাউন। মাৰপিট কৰিবলৈ হয়তো দিয়া নাই, কিন্তু ষ্ট্ৰিক্টলি